জীৱন প্ৰক্ৰিয়া আমি সকলো জীৱ আৰু জড়ক ভাগ কৰিব জানো চিনি পাওঁ ঠিক আছে তো জীৱবিলাকৰ দেহত সংঘটিত হোৱা যিবিলাক প্ৰক্ৰিয়াৰ কাৰণে জীৱটো জীয়াই থাকে অন্য কথাত যিবিলাক প্ৰক্ৰিয়া জীৱক জীৱন দান কৰে সেইবিলাক প্ৰক্ৰিয়াকে আমি জীৱন প্ৰক্ৰিয়া বুলি কওঁ তোমালোকৰ 94 নম্বৰ পেজত জীৱন প্ৰক্ৰিয়া কেইটা আভাস এটা দিয়া হৈছে কি জীৱন প্ৰক্ৰিয়া থাকে পৰিপুষ্টিৰ কথা কোৱা হৈছে যে শ্বসন পৰিবহন ৰেচন এইবিলাকৰ কথা কোৱা আছে প্ৰথমটো জীৱন প্ৰক্ৰিয়া যিটো আমাৰ কিতাপত আলোচনা কৰিছে সেইটো বিষয়ে আজি অলপ চাম প্ৰথমতে আমাৰ পৰিপুষ্টিৰ কথা আলোচনা কৰিছে এতিয়া পৰিপুষ্টি কি আমি ক্লাছ 7ত এই বিষয়ে অলপ পঢ়ি আহিছো পৰিপুষ্টি হ'ল জীৱই খাদ্য গ্ৰহণ কৰি শৰীৰৰ বাবে উপযোগী কৰা প্ৰক্ৰিয়া পৰিপুষ্টি বুলি কোৱা হয় তাৰমানে আমি যি খাদ্য খাওঁ খাদ্যবিলাক খাই সেই খাদ্যৰ পৰা আমাৰ কাৰণে উপযোগী যিবিলাক বস্তু আছে সেইবিলাক লৈ সেইবিলাক আমাৰ কামত ব্যৱহাৰ কৰা এই গোটেই প্ৰক্ৰিয়াটোক পৰিপুষ্টি বুলি কয় পৰিপুষ্টিৰ সহায়ত কি হয় যিবোৰ বাহিৰৰ যি শক্তিৰ উৎস আছে সেই শক্তিৰ উৎসৰ পৰা শক্তি কি কৰে ভিতৰলৈ স্থানান্তৰ কৰে এতিয়া আমাৰ শক্তিৰ উৎস সাধাৰণতে আমাৰ দেহত শক্তি উৎপন্ন নহয় শক্তি সদায় বাহিৰৰ পৰা আমাৰ দেহে লয় উদ্ভিদবিলাকে ডাইৰেক্ট সূৰ্যৰ পৰা শক্তিটো নিজৰ ব্যৱহাৰৰ উপযোগী কৰি ল'ব পাৰে আৰু আমি প্ৰাণীবিলাকে কি কৰোঁ উদ্ভিদ বা বেলেগ প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰোঁ তেনেকৈ আমি সেইবিলাক আহাৰ হিচাপে খাওঁ আৰু শক্তিটো তেনেকৈ আমাৰ ভিতৰত স্থানান্তৰ কৰোঁ এইটোৱে পৰিপুষ্টি শক্তিৰ প্ৰয়োজনবিলাক চোৱা দেহৰ বৃদ্ধিৰ কাৰণে শক্তি লাগে বিকাশৰ কাৰণে শক্তি লাগিব প্ৰটিন সংশ্লেষণ চলাচল কৰিবৰ কাৰণে চলনৰ কাৰণে মানে আমাৰ যিবিলাক আমি লৰচৰ কৰোঁ সেইবিলাক মানে বা ভিতৰত যিবিলাক আমাৰ মাংসপেশীৰ লৰচৰ হয় বা যি ধৰণৰ লৰচৰ হৈ থাকিব চলাচল হৈ থাকিব আণৱিক চলন বুলি পাইছিলে আগতে চ' এইবিলাকত আমাৰ শক্তিৰ প্ৰয়োজন হয় আমি তাৰ বাকী যিবিলাক বাকী ক্ৰিয়া আছে চ' এইবিলাকত আমাৰ শক্তিৰ প্ৰয়োজন হয় এইবিলাক ইয়াত আমাৰ দিয়া আছে শক্তিৰ উৎসবিলাক আমি মানুহ হিচাপে তেনেকৈ বেলেগ বেলেগ প্ৰাণীৰ কাৰণে বা বেলেগ বেলেগ জীৱৰ কাৰণে শক্তিৰ উৎস বেলেগ বেলেগ হ'ব কিন্তু আল্টিমেট শক্তিৰ উৎস সূৰ্য পৰিপুষ্টিটো গম পালো কি এই পৰিপুষ্টিৰ প্ৰকাৰ চাওঁ প্ৰকাৰখিনি চোৱাৰ আগতে কাষৰ চিত্ৰখন চোৱা এবাৰ ইয়াতে যি আমাৰ এই ঘাঁহ আছে ঘাঁহখিনিয়ে কি কৰে সূৰ্যৰ পোহৰক সিহঁতে ধৰি ৰাখি তাৰ পৰা পানী আৰু কাৰ্বন ডাই অক্সাইডৰ সহায়ত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে এই ঘাঁহখিনিয়ে কাৰো ওপৰত নিৰ্ভৰ নকৰে সিহঁতে বেলেগ প্ৰাণীৰ ওপৰত সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় এই ফৰিংটোৱে কি কৰিব ঘাঁহক খাব এই ভেকুলীটোৱে ফৰিঙক খাব সাপটোৱে ভেকুলীক খাব চিলনীটোৱে সাপক খাব তেনেকৈ গোটেইখিনি চলি থাকে চ' ইয়াৰে এই যি আমাৰ ঘাঁহখিনি মানে উদ্ভিদবিলাক আমাৰ চাৰিওপিনে থকা উদ্ভিদবিলাক এইবিলাক হ'ল স্বভোগী পুষ্টি স্বভোগী বুলি কিয় কয় কাৰণ সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰা মানে হ'ল আমাৰ পৰিৱেশত আমাৰ বায়ুমণ্ডল বা আমাৰ চাৰিওপিনে থকা যিবিলাক অজৈব সৰল উপাদান সেইবিলাক সিহঁতে ব্যৱহাৰ কৰি নিজৰ কাৰণে নিজে নিজৰ দেহৰ ভিতৰতে খাদ্য প্ৰস্তুত কৰি ল'ব পাৰে উদ্ভিদে কি কৰে উদ্ভিদে পানী আৰু কাৰ্বন ডাই অক্সাইডৰ সহায়ত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে 2 নম্বৰটো হ'ল পৰভূত পুষ্টি হ'ল যিবিলাক পৰ মানে বেলেগৰ কাৰণে বেলেগ তো পৰৰ ওপৰত যিবিলাক নিৰ্ভৰ কৰে বেলেগৰ ওপৰত নিৰ্ভৰ কৰে ইয়াতে চোৱা ফৰিঙৰ পৰা আদি কৰি বাকী গোটেইকেইটা বেলেগৰ ওপৰত নিৰ্ভৰ কৰিছে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নাই পৰা গতিকে এইবিলাক হ'ল পৰভূত পুষ্টিৰ জীৱ সাধাৰণতে প্ৰাণীবিলাক চবে হয়তো উদ্ভিদৰ পৰা ডাইৰেক্ট যেনে ফৰিংটো উদ্ভিদৰ পৰা ডাইৰেক্ট নিৰ্ভৰ কৰে নাইবা বাকীবিলাকে ইনডাইৰেক্টলি উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে গতিকে পৰভূত পুষ্টিত সদায় প্ৰাণীবিলাক থাকে আৰু প্ৰাণীবিলাকে বেলেগৰ ওপৰত নিৰ্ভৰ কৰে এই পৰভূত পুষ্টি কেইটামান ভাগ আছে এটা হ'ল পূৰ্ণগ্ৰাহী যিবিলাক যেনে আমি মানুহবিলাক পূৰ্ণগ্ৰাহী মানে ডাইৰেক্ট খাই দিব গোটেইবিলাক তেনেকৈ পূৰ্ণগ্ৰাহী কিছুমান আছে মৃতজীৱী যেনেকৈ এইবিলাক ভেঁকুৰ চেকুৰবিলাকে কি হয় মানে মৰা বস্তুবিলাক পচা সেইবিলাকৰ পৰা খাদ্য আহৰণ কৰে কিছুমান আছে পৰজীৱী কোনবিলাক যিবিলাক বেলেগৰ দেহত আশ্ৰয় লৈ জীয়াই থাকে সেই যাৰ দেহত আশ্ৰয় ল'ব সেইটো ক্ষতি কৰে তেনেকুৱা যোগবিলাক যোগে আমাৰ তেজ খায় আমাৰ ক্ষতি কৰিব তেনেকৈ আমাক মাৰিও নেপেলায় ডাইৰেক্ট আৰু কিছুমান আছে সহজীৱীবিলাক কেনেকুৱা যিবিলাকে এটা আনটোৰ ওপৰত নিৰ্ভৰ কৰিব দুয়োৰে ব্যৱহাৰ কৰিব যেনে আমি লাইকেন বুলি এটা পাইছিলোঁ লাইকেন তাতে কি হয় মানে এবিধ লাইকেনৰ দুবিধ জীৱ থাকে দুয়ো এটা আনটোক সহায় কৰে তেনেকৈ জীয়াই থাকে এই দুটা হ'ল আমাৰ পুষ্টিৰ প্ৰকাৰ ইয়াৰ প্ৰথম যিটো পুষ্টি আছিল আমাৰ স্বভোগী পুষ্টি সেইটোৰ বিষয়ে অলপ বিশদভাৱে চাওঁ ইয়াতে স্বভোগী পুষ্টিক আমি উদাহৰণ হিচাপে উদ্ভিদৰ কথা লৈ গৈছোঁ উদ্ভিদে কি কৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় আমি এইবিলাক আগৰ পৰা পঢ়ি আহিছোঁ ক্লাছ 5-6ৰ পৰা ভালকৈ জানো সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ কথা উদ্ভিদে এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ ওপৰত হয় উদ্ভিদৰ সেউজীয়া অংশত হয় সেউজীয়া অংশত কি হয় কাৰণ সেউজীয়া অংশত থকা যিবিলাক কোষ আছে সেই কোষবিলাকত হৰিতকণা থাকে হৰিতকণাতহে এই বিক্ৰিয়াবিলাক হয় আৰু হৰিতকণা আমি ক্লাছ 9ৰ কোষৰ কোষাংগবিলাকৰ কথা পঢ়িছিলোঁ তাতে আমি প্লাষ্টিড বুলি এটা পাইছিলোঁ এই হৰিতকণাবিলাকো প্লাষ্টিড আৰু সেইবিলাক প্লাষ্টিড যিবিলাক প্লাষ্টিকৰ পত্ৰ হৰিত নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থ থাকিব সেইবিলাক আমি হৰিতকণা বুলি কওঁ চ' এই হৰিতকণাবিলাক য'ত থাকিব তাতে সালোক সংশ্লেষণ হ'ব পাৰিব এই হৰিতকণা হৰিত মানে সেউজীয়া যিটো কালাৰটোৱে সেউজীয়া মানে গম পাওঁ সেই উদ্ভিদৰ সেউজীয়া অংশত এইবিলাক থাকে ইয়াতে আমাৰ যিবোৰ আছে ইয়াতে কেনেকৈ হয় সূৰ্যৰ পৰা পোহৰ পায় বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড লয় তাৰপিছত মাটিৰ পৰা পানী লয় ইহঁতে খাদ্য প্ৰস্তুত কৰিব খাদ্য প্ৰস্তুত কৰোঁতে অক্সিজেন উৎপন্ন হয় অক্সিজেন বায়ুলৈ নিদিয়ে এতিয়া সালোক সংশ্লেষণৰ কাৰণে প্ৰয়োজনীয় কি উপাদান মানে কি বস্তু লাগে সালোক সংশ্লেষণৰ কাৰণে সেইবিলাক ক'ৰ পৰা পায় এইমাত্ৰ ক'লো আমি পানী মাটিৰ পৰা পায় শিপাৰ সহায়ত লয় কাৰ্বন ডাই অক্সাইড পায় বায়ুমণ্ডলৰ পৰা আৰু শক্তি আমাৰ যিটো শক্তিৰ উৎস সেইটো আমাৰ সূৰ্য উদ্ভিদে শক্তি সূৰ্যৰ পৰা পায় সেই সূৰ্যৰ পৰা উদ্ভিদে শক্তি পায় সালোক সংশ্লেষণত উৎপন্ন হোৱা দ্ৰব্য সালোক সংশ্লেষণত কি উৎপন্ন হয় সালোক সংশ্লেষণত উদ্ভিদে এই যি আমাৰ কাৰ্বন ডাই অক্সাইড আৰু পানী ল'লে এইখিনিৰ মাজত বিক্ৰিয়া ঘটাই উদ্ভিদে গ্লুক'জ উৎপন্ন কৰে সেই গ্লুক'জখিনি আকৌ উদ্ভিদে বেলেগ সিহঁতৰ প্ৰয়োজনীয় বস্তু প্ৰটিন চৰ্বিবিলাক উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰে কিন্তু উদ্ভিদে সালোক সংশ্লেষণত মেইনলি গ্লুক'জ উৎপন্ন কৰে গ্লুক'জ উৎপন্ন হয় লগতে পানী আৰু অক্সিজেন উৎপন্ন হয় এই পানী আৰু অক্সিজেনক এৰি দিয়ে অক্সিজেনখিনি আমি লওঁ আৰু গ্লুক'জে আছে উদ্ভিদৰ শক্তিৰ উৎস
নেক্সট চোৱা সালোক সংশ্লেষণ বিক্ৰিয়াটো চোৱা এতিয়া তোমালোকৰ পেজ নম্বৰ 96 এইখিনি কথা আছে ধুনীয়াকৈ এবাৰ পঢ়ি ল'বা সালোক সংশ্লেষণ ক'ত হয় গম পালোঁ সালোক সংশ্লেষণৰ কাৰণে কি লাগে গম পালোঁ এতিয়া বিক্ৰিয়াটো কেনেকুৱা বিক্ৰিয়াটো চোৱা ইয়াতে কাৰ্বন ডাই অক্সাইড তাৰ লগত পানী কাৰ্বন ডাই অক্সাইডত পানীৰ মাজত বিক্ৰিয়া হয় কাৰ্বন ডাই অক্সাইডৰ পানীৰ মাজত ক'ত হয় বিক্ৰিয়াটো পত্ৰমৃতত হয় তাৰ উপস্থিতিত সূৰ্যৰ পোহৰ লাগিব কাৰণ শক্তিটো বাহিৰৰ পৰা ভিতৰত আনিব লাগিব আৰু এই শক্তি সূৰ্যৰ পোহৰ লাগিব এইখিনিৰ মাজত বিক্ৰিয়া হোৱাৰ পিছত কি হয় চোৱা ইয়াতে গ্লুক'জ উৎপন্ন হয় গ্লুক'জ উৎপন্ন হয় লগতে অক্সিজেন আৰু পানী উৎপন্ন হয় এই অক্সিজেন এৰি দিয়ে উদ্ভিদে আৰু সেইখিনি আমি গ্ৰহণ কৰোঁ সালোক সংশ্লেষণ এই গোটেই বিক্ৰিয়াটোত তিনিটা স্তৰ থাকে সেইকেইটা হ'ল প্ৰথমটো হ'ল ইয়াতে প্ৰথমটো এইটো কি হয় প্ৰথমতে পোহৰ শক্তি পত্ৰহৰিতৰে শোষণ কৰে পত্ৰহৰিতেহে পোহৰ শোষণ কৰিব পাৰে সেইকাৰণে পত্ৰহৰিত ভিতৰতে থকাৰ কাৰণে উদ্ভিদে সালোক সংশ্লেষণ কৰিব পাৰে আমাৰ দেহত যদি থাকিলেহেঁতেন পত্ৰহৰিত তেনেহ'লে আমিও পাৰিলোহেঁতেন যিহেতু পত্ৰহৰিত নাই আমাৰ সূৰ্যৰ পোহৰ আমাৰ দেহে শোষণ কৰিব নোৱাৰে তো পত্ৰহৰিতে ফাৰ্ষ্ট কি কৰিব পোহৰ শক্তি শোষণ কৰিব তাৰপিছত এতিয়া কি হ'ব চোৱা পোহৰ শক্তিক তাৰপিছত পত্ৰহৰিতে ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰে ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰি কি কৰে পানীৰ অণু হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথক কৰে মানে পানীৰ অণুটো ভাঙি দিয়ে 3 নম্বৰ ষ্টেপটোত কি কৰে এই যে পানীৰ অণুটো ভাঙি দিলে হাইড্ৰজেন আৰু অক্সিজেনলৈ এই হাইড্ৰজেনখিনি কাৰ্বন ডাই অক্সাইডৰ লগত লগ লগায় ইয়াতে কাৰ্বন ডাই অক্সাইড কাৰ্বন আৰু অক্সিজেন আছে যেতিয়া হাইড্ৰজেনখিনি লগ লগাব তেতিয়া কাৰ্বন হাইড্ৰজেন অক্সিজেন লগ হৈ গ্লুক'জ উৎপন্ন কৰিব ঠিক আছে চ' কাৰ্বন হাইড্ৰজেন লগোৱাৰ কাৰণে আমি এইটো বিক্ৰিয়াটো বিজাৰণ বিক্ৰিয়া বুলি কওঁ বিজাৰণ কৰা এইখিনি হ'ল আমাৰ সালোক সংশ্লেষণ বিক্ৰিয়াটো সালোক সংশ্লেষণ আমাৰ উৎপন্ন হয় গ্লুক'জ আৰু এইটোৱে মেইন শক্তিৰ উৎস চ' ইয়াতে আমি আৰু এটা কথা ক'ব পাৰোঁ যিবিলাক জীৱ আছে জীৱবিলাকৰ থকা মেইন যিটো মূল সেইটো হ'ল কাৰ্বন চ' এই যিটো আমাৰ সালোক সংশ্লেষণ বিক্ৰিয়া এইটোত কি চোৱা বায়ুমণ্ডলৰ যি কাৰ্বন থকা যৌগ আছে কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ কাৰ্বনখিনি আমাৰ দেহৰ ভিতৰত সোমাই মানে প্ৰথমতে উদ্ভিদৰ দেহত সোমাই উদ্ভিদৰ পৰা পিছত কি হ'ব উদ্ভিদৰ পৰা ইয়াতে আমি গম পাওঁ উদ্ভিদৰ পৰা প্ৰাণী এটা গুচি আহিব সেই কাৰ্বনখিনি তাৰপৰা এই বিক্ৰিয়াটোৰ দ্বাৰাই আমাৰ বায়ুমণ্ডলৰ কাৰ্বন বাহিৰৰ কাৰ্বন আমাৰ দেহৰ ভিতৰত সোমায় নেক্সট চোৱা সালোক সংশ্লেষণৰ বাবে যিবিলাক প্ৰয়োজনীয় আমাৰ সামগ্ৰী আছে সেইবিলাক কেনেকৈ আহৰণ কৰে প্ৰথমতে আমি পানীৰ কথাটো চাওঁ পানীৰ কথাটো আমি পিছত আকৌ ভালকৈ আলোচনা কৰিম পৰিবহণত আমি ভালকৈ আলোচনা কৰিম এতিয়া আমি যে জানি থৈ দিওঁ পানী মাটিৰ পৰা লয় মাটিৰ পৰা শিপাৰ সহায়ত পানীবিলাক শিপাই পানীবিলাক শোষণ কৰি ওপৰলৈ পঠিয়াই দিয়ে আৰু এই পানীৰ লগত বাকী যিবিলাক প্ৰয়োজনীয় যেনে খনিজ লৱণ আছে সেইবিলাকো একেলগে পানীৰ লগত শোষণ কৰি লয় উদ্ভিদে নেক্সট কাৰ্বন ডাই অক্সাইড ক'ৰ পৰা পায় উদ্ভিদে কাৰ্বন ডাই অক্সাইড পায় উদ্ভিদে বায়ুমণ্ডলৰ পৰা পায় আমি জানো বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড থাকে বায়ুমণ্ডলৰ পৰা কেনেকৈ কাৰ্বন ডাই অক্সাইড পায় সেইটো চাওঁ এতিয়া আমি যদি যিকোনো পাত এটা মাইক্ৰস্কোপত চাওঁ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত তেনেহ'লে পাতটোত আমি এনেকুৱা সৰু সৰু কিছুমান ফুটা দেখি ছিদ্ৰ যাক আমি পত্ৰ ৰন্ধ্ৰ বুলি কওঁ পাতত থাকে কাৰণে পত্ৰ ৰন্ধ্ৰ বুলি ফুটা এই পত্ৰ ৰন্ধ্ৰবিলাক সৰু সৰু ফুটা যাৰ মাজেৰে কাৰ্বন ডাই অক্সাইড প্ৰৱেশ কৰিব পাৰে পত্ৰ ৰন্ধ্ৰৰ মাজেৰে কাৰ্বন ডাই অক্সাইড প্ৰৱেশ কৰে আৰু এই পত্ৰ ৰন্ধ্ৰৰ মাজেৰে অতিৰিক্ত পানী ইয়াতে দেখুওৱা হৈছে চোৱা এই অতিৰিক্ত পানী অংশ আৰু কাৰ্বন ডাই অক্সাইড যি উৎপন্ন হয় অতিৰিক্ত পানী আমি অলপ আগতে বিক্ৰিয়াটো গম পালোঁ সালোক সংশ্লেষণৰ যে পানী উৎপন্ন হৈছিল কাৰ্বন অক্সিজেন উৎপন্ন হৈছিল সেই অংশ এনেও পত্ৰ ৰন্ধ্ৰৰ দ্বাৰা বাহিৰত বায়ুমণ্ডলত ওলাই আহে এই পত্ৰ ৰন্ধ্ৰটো এতিয়া যদি আমি প্ৰথমটো চাওঁ কেনেকুৱা পত্ৰ ৰন্ধ্ৰত কি থাকিব নেক্সট ইয়াতে পত্ৰ ৰন্ধ্ৰত এইটো হ'ল পত্ৰ ৰন্ধ্ৰটো ফুটাটো পত্ৰ ৰন্ধ্ৰৰ আগুৰি দুই চাইডে দুটা কোষ থাকে এই কোষ দুটাক আমি কওঁ ৰক্ষী কোষ ৰক্ষণাবেক্ষণ দিয়ে গাৰ্ড কৰে কাৰণে ৰক্ষী কোষ বুলি কওঁ ইহঁতে এতিয়া দিনৰ ভাগত যেতিয়া সালোক সংশ্লেষণ হয় সূৰ্যৰ পোহৰ থাকিলে তেতিয়া ইহঁতে খোলা থাকে মানে পত্ৰী ফুটাটো খোলা থাকিলে ইয়াৰে কি হৈ যায় কাৰ্বন ডাই অক্সাইড সোমাই যায় ভিতৰত বা অক্সিজেন ওলাই যাব পানী ওলাই যাব তেনেকৈ দিনৰ ভাগত এতিয়া খোলা কেনেকৈ যায় সেইটো চাওঁ খোলা যাবৰ কাৰণে ইহঁতৰ যিটো প্ৰক্ৰিয়া সেইটো হ'ল ইহঁতৰ এই কোষটো যে আছে এই কোষটোৰ ভিতৰত পানী সোমাই যায় কোষটোৰ ভিতৰত যেতিয়া পানী সোমাই যাব পানী সোমাই যোৱাৰ লগে কোষটো ফুলি যোৱাৰ লগে কোষটো কাৰ্ভৰ সৃষ্টি হয় এনেকুৱা ঢিলুৰীয়া হৈ যায় যাৰ কাৰণে কি হৈ যাব এই ফুটাটো খোল যাব ৰন্ধ্ৰটো খোলা যাব মেলা যাব ঠিক আছে গধূলিৰ সময়ত আবেলিৰ সময়ত কি হৈছে গধূলি হৈছে সূৰ্যৰ পোহৰ নহ'ব তেতিয়া কি হ'ব ইয়াৰ পৰা কোষকেইটাৰ পৰা পানীবিলাক ওলাই যাব পানীবিলাক ওলাই যোৱাৰ লগে লগে তোমাৰ সংকুচিত হৈ যাব কোষবিলাক সংকুচিত হৈ যোৱাৰ লগে লগে মাজৰ ফুটাটো বন্ধ হৈ যাব ইয়াতে চোৱা বন্ধ হৈ গৈছে চ' এইদৰে মানে কি হয় পত্ৰ ৰন্ধ্ৰ খোলা মেল খায় আৰু বন্ধ হয় এতিয়া ইয়াতে এটা ব্যতিক্ৰম আছে ব্যতিক্ৰমটো কেনেকুৱা মৰু অঞ্চলৰ যিবিলাক উদ্ভিদ আছে মৰু অঞ্চলৰ উদ্ভিদৰ সাধাৰণতে পানীৰ অভাৱ থাকে দিনৰ ভাগত যদি এনেকৈ খোলা থাকিলেহেঁতেন পানী গৈ কেনে সিহঁতৰ পানী নাই দিনৰ ভাগত যদি পত্ৰ ৰন্ধ্ৰ খোলা থাকিলেহেঁতেন যিখিনি পানী সিহঁতে কষ্ট কৰি লয় মাটিৰ পৰা সেইখিনি পানী ওলাই গ'লহেঁতেন সেইকাৰণে কি হয় মৰু অঞ্চল দিনৰ ভাগত বন্ধ থাকে পত্ৰ ৰন্ধ্ৰবিলাক দিনৰ ভাগত মৰু অঞ্চল বন্ধ থাকে সাধাৰণতে আমাৰ চাৰিওফালৰ উদ্ভিদবিলাকত কি হয় দিনৰ ভাগত খোলা থাকে কিন্তু মৰু অঞ্চলৰ উদ্ভিদ দিনৰ ভাগত বন্ধ থাকে ৰাতিৰ ভাগত কি হয় ইহঁতৰ পত্ৰ ৰন্ধ্ৰ খোলা যায় আৰু ৰাতিয়ে ইহঁতে কাৰ্বন ডাই অক্সাইড লৈ থৈ দিয়ে ৰাতিয়ে কাৰ্বন ডাই অক্সাইড লৈ থৈ দিয়ে সেইখিনি নেক্সট দিনা সূৰ্যৰ পোহৰ যেতিয়া পাব তেতিয়া সেইখিনি কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰে আৰু ইহঁতে বিশেষ ধৰণৰ অভিযোগ যেনেকৈ খাপ খাইছে সিহঁতে সেই পৰিৱেশৰ লগত আমি এতিয়া গম পালোঁ সালোক সংশ্লেষণ ক'ত হয় কেনেকৈ হয় সালোক সংশ্লেষণৰ কাৰণে লগা বস্তুবিলাক কেনেকৈ লয় লাষ্ট সালোক সংশ্লেষণৰ পিছত চোৱা খাদ্য উৎপন্ন হ'ল গ্লুক'জ সেইখিনি কি কৰিব গ্লুক'জখিনি য'ত লাগে ব্যৱহাৰ কৰিলে গ্লুক'জখিনি শক্তি হিচাপে য'ত লাগে উদ্ভিদক ব্যৱহাৰ কৰিলে তাৰপিছত তাৰ পৰা বেলেগ কিছুমান প্ৰয়োজনীয় দ্ৰব্য যেনেকুৱা প্ৰটিন চৰ্বি যেনেকুৱা সেইবিলাক কি কৰিব গ্লুক'জৰ পৰা উৎপন্ন কৰিব যেনেকৈ চাপ'জ উদ্ভিদে নাইট্ৰজেন ল'লে বা ফছফৰাছ ল'লে সেই ফছফৰাছ বা নাইট্ৰজেনবিলাক গ্লুক'জৰ লগত লগ লগাই তাৰ পৰা প্ৰটিন প্ৰস্তুত কৰিব তেনেকৈ বেলেগ যিবিলাক বস্তু লাগে উদ্ভিদক সেইবিলাক প্ৰস্তুত কৰিলে এই গোটেই ব্যৱহাৰ হৈ গ'ল যিখিনি অতিৰিক্ত আছে উদ্ভিদত যিখিনি অতিৰিক্ত গ্লুক'জ ৰৈ গ'ল সেইখিনি কি কৰিব চোৱা এতিয়া সেইখিনি সিহঁতে সঞ্চয় কৰিব
সিহঁতে সঞ্চয় কেনেকৈ কৰে শ্বেতসাৰ হিচাপে সঞ্চয় কৰে মনত ৰাখিবা উদ্ভিদে সদায় অতিৰিক্ত খাদ্যখিনি গ্লুক'জখিনি এইখিনি শ্বেতসাৰ হিচাপে সঞ্চয় কৰে আৰু প্ৰাণীয়ে কেনেকৈ সঞ্চয় কৰে প্ৰাণীয়ে সঞ্চয় কৰিব গ্লাইক'জেন হিচাপে চ' উদ্ভিদে শ্বেতসাৰ প্ৰাণীয়ে গ্লাইক'জেন এই দুটা মনত ৰাখিবা সিহঁতে তেনেকৈ সঞ্চয় কৰি ৰাখে এতিয়া আৰু এটা কথা মনত ৰাখিবা এই যে আমি গ্লুক'জ কৈছোঁ গ্লুক'জটো কাৰ্বহাইড্ৰেট মানে এইটো সৰল কাৰ্বহাইড্ৰেট এই শ্বেতসাৰটো এটা জটিল কাৰ্বহাইড্ৰেট তো এইখিনি আমাৰ স্বপ্ৰক্ৰিয় পৰিপুষ্টিৰ বিষয়ে জানিব লগা তোমালোকে এইখিনি ভালকৈ পঢ়িবা তোমালোকৰ 95, 96, 97 নম্বৰ পেজত এইখিনি বিষয় আছে